নমস্কাৰ, বৰ্ণালী বিশেষলৈ আপোনালোকক বহুত বহুত স্বাগতম। আজি মই এটা ৰেচিপি লৈ আহিছোঁ, গুড় দিয়া নাৰিকলৰ লাড়ু। খাবলৈ বহুত টেষ্টি হয় এইটো, আপোনালোকে ঘৰত বনাই চাব পাৰে এবাৰ। তাৰ কাৰণে মই লৈছোঁ 1.5টা নাৰিকল। নাৰিকলখিনি মই ৰুকি লৈছোঁ আৰু লৈছোঁ মই গুড় মিঠাই। গুড় মিঠাই প্ৰায় মই 250 গ্ৰাম লৈছোঁ আৰু এনেদৰে কাটি লৈছোঁ গুড়। এতিয়া মই নাৰিকলখিনিত যিখিনি কাটি ৰাখিছিলোঁ গুড় মিঠাই, এইখিনি মই মিক্স কৰি দিম। আপোনালোকে হাতেৰে ভালদৰে মিক্স কৰি ল'ব গোটেইখিনি। দেখিছে নহয়, মই এনেকৈ সানি লৈছোঁ। সানি লৈ মই 10 মিনিটমান এনেকৈ ৰাখি দিম। এতিয়া মই গেছখন জ্বলাই লৈছোঁ আৰু কুকাৰ এটা পাতি লৈছোঁ। আপোনালোকে কেৰাহী ব্যৱহাৰ কৰিব পাৰে। কুকাৰটো গৰম হওঁতে মই গোটেইখিনি মিশ্ৰণ তাতে ঢালি দিছোঁ। গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিছোঁ। 5 মিনিট সময়লৈকে গেছৰ ফ্লেমটো আপোনালোকে মিডিয়াম ল' কৰি থাকিব আৰু এনেদৰে লৰাই থাকিব। যদি আপোনালোকে লৰাই নাথাকে তেতিয়াহ'লে তলত লাগি যাব পাৰে। এনেদৰে 5 মিনিটমান হৈ যোৱাৰ পিছত মই গেছৰ ফ্লেমটো ল' কৰি দিছোঁ। এতিয়া মই আকৌ লৰাই থাকিম 10 পৰা 15 মিনিট সময়। আপোনালোকে গম পাব যেতিয়া হ'বলৈ হয় তেতিয়া গোটেই মিশ্ৰণখিনি অকণমান টাইট হৈ যাব। আপোনালোকে এবাৰ হাতেৰে চুই চাব পাৰে। দেখিছে নহয়, মোৰ প্ৰায় হৈ গৈছে। আকৌ এবাৰ মই লৰাই দিম ভালদৰে গোটেইখিনি। মই 4টা ইলাচি লৈছোঁ। ইলাচিখিনি ভালদৰে গুড়ি কৰি মই তাতে দি দিছোঁ। এতিয়া মই আকৌ এবাৰ লৰাই দিম গোটেইখিনি। মোৰ হৈ গৈছে এতিয়া, আপোনালোকে দেখিবলৈ পাইছে। এতিয়া মই এখন থালিত গোটেইখিনি উলিয়াই ল'ম। আপোনালোকে এনেদৰে উলিয়াই লৈ 5 মিনিটমান সময় ৰাখি দিব। যেতিয়া অকণমান ঠাণ্ডা হয় তেতিয়া পকাবলৈ আৰম্ভ কৰিব। এনেদৰে মই লাড়ুখিনি বান্ধি ল'ম। ধুনীয়া ৰাউণ্ড শ্বেপ হৈ গৈছে মোৰ লাড়ুখিনি। মোৰ প্ৰায় 20টামান লাড়ু হৈছিলে। আপোনালোকে এবাৰ ট্ৰাই কৰিব, নিশ্চয় খাই ভাল পাব। ধন্যবাদ।